2026টো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা যাব 2026ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল ফল দিব বুলি ক'ব পৰা যায় কিন্তু তেওঁলোকৰ এটাই চ্যালেঞ্জ থাকিব গোটেই বছৰটো যে তেওঁলোকে দুটা ৰাস্তা লাভ কৰিব তাৰ পৰা সঠিক ৰাস্তাটো সিলেক্ট কৰি তেওঁলোকে আগবঢ়াটোই আটাইতকৈ ডাঙৰ চ্যালেঞ্জ হ'ব এতিয়া জানো হওক জানুৱাৰী বা ডিচেম্বৰলৈ তেওঁলোকৰ কেনেকুৱা যাব গোটেই মাহবোৰ প্ৰথম জানো হওক জানুৱাৰী মাহটো কেনেকুৱা যাব জানুৱাৰী মাহটো নৰ্মেল তেওঁলোকৰ থাকিব কিন্তু তেওঁলোকৰ হেক্টিক শিডিউল থাকিব অফিচৰ কাম তেওঁলোকৰ বাঢ়িব তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পাব সেইমতে ৰিকগনিশ্যন হয় এই মাহটোত তেওঁলোকে মাল্টিটাস্কিঙৰ পৰা নিজকে বচাই ৰাখি কেৱল ফ'কাছ কৰি ভালদৰে কাম কৰি আগবাঢ়িব লাগিব এতিয়া জানো হওক ফেব্ৰুৱাৰী মাহৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো কিছু চ্যালেঞ্জিং বুলি ক'ব পৰা যায় মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো তেওঁলোকৰ মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বিশেষকৈ পাৰ্চনেল লাইফত তথা অফিচ পলিটিক্সৰ তেওঁলোকে শিকাৰ হ'ব পাৰে কিছু টেকনিকেল ফল্টছে তেওঁলোকক বহুত বেছি দিগদাৰি দিব পাৰে স্পেচিয়েলি অফিচত আৰু লগতে তেওঁলোকৰ স্লিপ অফ টাং হ'ব পাৰে গতিকে কথা কওঁতে খুবেই বেছি সাৱধান থকাটো প্ৰয়োজন হ'ব ফেব্ৰুৱাৰী মাহত আৰু অভাৰ থিংকিং বা এনজাইটিৰো তেওঁলোকে শিকাৰ হ'ব পাৰে তেওঁলোকে হয়তো কোনো জাৰ্নি প্লেনিং কৰি থ'ব লাষ্টত সেই জাৰ্নি হয়তো পছপণ্ডো হ'ব পাৰে এতিয়া জানো আহক মাৰ্চ মাহৰ বিষয়ে মাৰ্চ মাহত তেওঁলোকৰ যথেষ্ট গ্ৰোথ আছে বিশেষকৈ বিজনেছ আৰু জবৰ ক্ষেত্ৰত কিন্তু এটা কথা মনত ৰাখিব এই মাহতো মাৰ্চ মাহতো তেওঁলোকৰ কথা কওঁতে খুবেই বেছি সাৱধান থাকিব লাগিব যাতে ডাবল মিনিং কথা কৈ কোনো শান্তিত তেওঁলোকে যাতে নুভুগে সেই কথাটোৰ ওপৰত মন কৰিব এতিয়া জানো হওক এপ্ৰিল মাহৰ বিষয়ে এপ্ৰিল মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কনফিউজন বা মিছআণ্ডাৰষ্টেণ্ডিং থাকিব তেওঁলোকে হয়তো যিমান আইডিয়া তেওঁলোকৰ আছে সেইমতে এক্সিকিউট কৰিব নোৱাৰিব পাৰে এই মাহতো কিন্তু মানি মেটাৰ্ছৰ তেওঁলোকৰ যথেষ্ট ভাল বুলি ক'ব পাৰি তেওঁলোকৰ হয়তো এক্সট্ৰা ইনকামৰ কিবা চ'ৰ্চো এই মাহটোত পাব পাৰে কিন্তু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো তেওঁলোকৰ এই মাহত সাৱধান থকাৰ প্ৰয়োজন আছে মাহটো খুবেই বেছি উল্লেখনীয় মাহ বুলি ক'ব পাৰি হয়তো বছৰটোৰ আটাইতকৈ বেছি ভাল মাহ মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে পৰিগণিত হ'ব জুন মাহটো এই মাহটোত তেওঁলোকৰ জীৱনলৈ বহুত বেছি অপৰচুনিটি আহিব জব তথা বিজনেছৰ ক্ষেত্ৰত তেওঁলোকে নতুন জব হয়তো লাভ কৰিব পাৰে চেঞ্জ তেওঁলোকৰ হ'ব পাৰে প্ৰমোশ্যন যদি বাকী আছিলে তেওঁলোকৰ প্ৰমোশ্যনো লাভ কৰাৰ সম্ভাৱনা আছে এই মাহটোত আৰু ফাইনেন্সৰ ক্ষেত্ৰতো যথেষ্ট ছেভিংছ ইত্যাদি তেওঁলোকে কৰিব পাৰিব এই মাহত জুলাই মাহতো গ্ৰ'থটো কণ্টিনিউ থাকিব তেওঁলোকৰ যি কেৰিয়াৰ বা জবৰ ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত যি গ্ৰ'থ আছে সেইটো কণ্টিনিউ থাকিব কিন্তু ছেকেণ্ড হাফত তেওঁলোকৰ কিছু ইনকামৰ শ্ল' ডাউন হ'ব পাৰে বাকী আগষ্ট মাহত তেওঁলোকৰ গ্ৰ'থটো কণ্টিনিউ থাকিব আৰু জুলাইৰ দৰে তেওঁলোকৰ পাৰ হ'ব আগষ্ট মাহত ছেপ্টেম্বৰ মাহত তেওঁলোকে হেল্থ ইছ্যুজৰ কাৰণে বহুত বেছি সমস্যাত ভুগিব পাৰে বিশেষকৈ নেক থ্ৰোট ইত্যাদি সমস্যাত ভুগিব পাৰে ডাইজেশ্যনৰ সমস্যাত ভুগিব পাৰে আৰু এটা কথা মন কৰিব যে ছেপ্টেম্বৰ তেওঁলোকে যাতে ড্ৰিংক কৰি ড্ৰাইভ নকৰে সেই কথাটোৰ ওপৰতো মন কৰিব তেওঁলোকৰ বিভিন্ন বিপদ হোৱাৰো সম্ভাৱনা আছে যদি ড্ৰিংক কৰি ড্ৰাইভ কৰে গতিকে ছেপ্টেম্বৰ মাহতো বহুত বেছি কচিয়াছ হৈ তেওঁলোক চলিব লাগিব মাহত তেওঁলোকৰ জব বা বিজনেছৰ ক্ষেত্ৰত গ্ৰ'থটো খুবেই বেছি হ'ব কিন্তু তেওঁলোকৰ পাৰ্চনেল লাইফ হেম্পাৰ হ'ব পাৰে হয়তো তেওঁলোকে পাৰ্চনেল আৰু প্ৰফেশ্যনেল লাইফৰ বেলেঞ্চ কৰিবলৈ সক্ষম নহ'ব পাৰে যাৰ ফলত পাৰ্চনেল লাইফত কিছু মতানৈক্য বা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহটো খুবেই চেলেঞ্জিং হ'ব বুলি ক'ব পৰা যায় মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটোত তেওঁলোকৰ এক্সপেন্সেছ হাই হ'ব ইম্পালচিভ স্পেণ্ডিং হ'ব পাৰে অভাৰ থিংকিঙৰ তেওঁলোকে চিকাৰ হ'ব পাৰে তথা টেকনিকেল ফল্টৰো চিকাৰ হ'ব পাৰে ডিচেম্বৰ মাহত তেওঁলোকৰ প্ৰপাৰ্টি লোৱাৰ সুযোগ আছে যথেষ্ট ভাল ফাইনেন্সৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ ভেহিকল ল'ম বুলি যদি ভাবিছে বা বিভিন্ন প্ৰপাৰ্টি যদি লোৱাৰ কথা ভাবি থৈছে তেতিয়াহ'লে ডিচেম্বৰ মাহত তেওঁলোকে সেই নিজৰ ইচ্ছাটো পূৰ্ণ কৰিব পাৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি নিজকে কনফিউজন তথা কনফ্লিক্টৰ পৰা 2026ত বচাব বিচাৰে তেতিয়াহ'লে এই দুটা উপায় কৰি চাব পাৰে আপোনালোকে কি কৰিব এটা ক'লা তুলসীৰ পুলি আৰু এটা সেউজীয়া তুলসীৰ পুলি একেটা টাবতে নিজ হাতে ৰুই আপোনালোকে তাৰ তলত বুধবাৰে গধূলি সদায় ঘি চাকি জ্বলাব আৰু বুধবাৰে আপোনালোকে গৰুক পৰাপক্ষত সেউজীয়া ঘাঁহ তথা শস্য খুৱাবলৈ যত্ন কৰিব